हेलो बंधुসকল नमस्कार एंड वेलकम टू माय यूट्यूब चैनल आपनालोके চাই আছে মিৰ্জা चैनल প্ৰসেনজিৎ यूट्यूब चैनल তো বন্ধুসকল আজিৰ ভিডিওটোত আপোনালোকৰ লগত লৈ আহিছো যে এটা সৰু টপিক লৈ যিটো টপিক নেকি আপোনালোকে হয়তো নাজানে বা হয়তো যদি জানি থাকে তেনেহলে এই ভিডিওটো আপোনালোকে নাচাব তেনেহলে মই আপোনালোকক ডাইৰেক্টলি কৈ আছো যে এই টপিকটো হৈছে আপোনালোকৰ কাম কৰিব যে আপোনালোকৰ ফোন যেতিয়া আহিব বা ইনকামিং যেতিয়া আহিব ঠিক তেতিয়া আপোনালোকৰ ফোনটো ডাইৰেক্টলি কানত দিয়াৰ লগে লগে আপোনালোকৰ ৰিসিভ হৈ যাব আৰু ফোনটো অলপ ঝাকি মাৰাৰ লগে লগে বা চেক মাৰাৰ লগে লগে আপোনালোকৰ ফোনটো ডিসকানেক্ট হৈ যাব তো বন্ধুসকল ভিডিওটো চাবৰ কাৰণে ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিওটো চাই থাকিব আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ডাৰে আপোনালোকক মই এইখিনি দেখুৱাই দিম বা শিকাই দিম তো বন্ধুসকল আহক বেছি দেৰি নকৰি আজিৰ ভিডিওটো আগলৈ যাওঁ বা আপোনালোকে এপছটো বা কেনেকৈ আপোনালোকে সেটিংবোৰ কৰিব সেইখিনি মই আপোনালোকক জনাবৰ কাৰণে বেছি দেৰি নকৰি আগলৈ যাওঁ तो বন্ধুসকল আপোনালোকক ইয়াৰ কাৰণে এটা এপ্লিকেশনৰ দৰকাৰ হ'ব যেটো এপ্লিকেশন আপোনালোকে প্লে ষ্টৰত পাই যাব अवेलेबल তো প্লে ষ্টৰত গৈ পেলাই আপোনালোকে সাৰ্চ কৰিব যে গেষ্টাৰ এনসাৰ বুলি মাৰাৰ লগে লগে আপোনালোকৰ তলত আহি যাব এনসাৰ কল এপ বুলি মাৰাৰ লগে লগে আপোনালোকৰ ঠাইত এনেকৈ ইন্টাৰফেস আহি যাব অহাৰ পিছত আপোনালোকে 3 নম্বৰ যেটো আপোনালোকে এপ্লিকেশন দেখিবলৈ পাইছে এই এপ্লিকেশনত আপোনালোকে ইনষ্টল কৰি ল'ব মোৰ ইনষ্টল নাই তো ইনষ্টল কৰি মই আপোনালোকক দেখুৱাই দিম কেনেকৈ হ'ব কামটো তো বন্ধুসকল আহক আমি ইনষ্টল কৰোঁ আৰু আপোনালোকে কৰি লওক এতিয়ালৈকে যদি কৰা নাই তেনেহলে আহি আছো মই আপোনালোকক কেনেকৈ সেটিং বিলাক কৰিব লাগে সম্পূৰ্ণখিনি মই আপোনালোকক দেখুৱাই দিম ভিডিওটো আপোনালোকে স্কিপ নকৰিব আৰু চাই থাকক আপোনালোকে বেছি সময় নালাগে যদিও অকণমান সময় ল'ব বেছি এমবিৰ এপ্লিকেশন নহয় 6.29 MB তো বেছি সময় নালাগে তো বন্ধুসকল এতিয়া ডাউনলোড হৈ গ'ল আৰু আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব বা ইনষ্টল কৰি ল'ব লোৱাৰ পিছত আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ ঠাইত অলপমান ৱেইট ল'ব অকণমান পিছত লোডিং হ'ব ৰ'ব আৰু এনেকৈ আপোনালোকৰ হয়তো এডভাৰটাইজ আহি যাব কিবা কিবি হয়তো এইবিলাক মানে এনে ফ্ৰী আৰু এনেকৈ এলাউ কৰি দিবলৈ ক'ব আপোনালোকে এলাউ কৰি দিব যে এলাউ কৰি দিলোঁ মই ইয়াত এলাউ কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ষ্টাৰ্ট বুলি ষ্টাৰ্ট মাৰিব আপোনালোকে ষ্টাৰ্ট মাৰাৰ পিছত আপোনালোকৰ আৰু তিনিটা এলাউ মাৰিব লাগিব এলাউ মাৰি দিব আপোনালোকে এলাউ মাৰাৰ পিছত আপোনালোকৰ আহি যাব ইয়াত এটা যেটো আছে আপোনালোকৰ নটিফিকেশ্যন বুলি ইয়াত আপোনালোকে অন কৰি দিব অন কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিবলৈ পাইছে আপোনালোকে ইয়াত যেটো আছে আপোনালোকৰ গাইডৰ এনসাৰ কল বুলি ইয়াত আপোনালোকে অন কৰি দিব এইটো অন কৰি দিয়াৰ লগে লগে আপোনালোকে ব্যাক কৰি দিব ব্যাক কৰি দিয়াৰ পিছত আপোনালোকে অকে মাৰি দিব অকে মাৰি দিয়াৰ পিছত আপোনালোকৰ ওপৰত যেটো দেখিবলৈ পাইছে আপোনালোকে ইনকামিং কল বুলি ইয়াত আপোনালোকে অকে কৰি দিব আৰু তলত আপোনালোকে আহিব অকণমান অলপমান ৰ'ব আপোনালোকে ৰিজেক্ট ইনকামিং কল বাই চেক বুলি যেটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকে অন কৰি দিব অন কৰি দিয়াৰ পিছত আপোনালোকৰ কি হ'ব যেতিয়া আপোনালোকে ফোনটো আহিব ঠিক তেতিয়া আপোনালোকে কাণত দিয়াৰ লগে লগে আপোনালোকৰ ৰিসিভ হৈ যাব আৰু যেতিয়া আপোনালোকে ফোনটো ৰাখে মানে ৰিজেক্ট যেতিয়া কৰে আপোনালোকে ফোনটো যেতিয়া ডিসকানেক্ট কৰিব আপোনালোকে ঠিক তেতিয়া কাণৰ পৰা লৈয়ে এবাৰ খালি ঝাকি মাৰি দিব ফোনটো আপোনালোকে ঠিক তেতিয়া আপোনালোকৰ কি হ'ব মানে ফোনটো ডিসকানেক্ট তো বন্ধুসকল আজিৰ কাৰণে ভিডিওটো ইমানে আছিল আপোনালোকক যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে মোৰ চেনেলত এটা লাইক মাৰি দিব আৰু লগত কমেন্ট সেকশনত কমেন্ট একদম খালি আছে আপোনালোকে কমেন্ট কৰিব পাৰে আৰু লগত মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো লগত প্ৰেছ কৰি দিব কাৰণ কিহৰ কাৰণে মই যেতিয়া এনেকুৱা টাইপৰ আপোনালোকৰ মাজত টপিক লৈ আহিম বা কিছু আপোনালোকৰ মাজত ব্লগ লৈ আহিম ঠিক তেতিয়া আপোনালোকে অতি সোনকালে নটিফিকেশ্যন পাই যাব তো বন্ধুসকল আজিৰ কাৰণে ইমানে আছিল বাই বাই